এই চেনেলটোৰ ভিডিঅ'বোৰ কেৱল মনোৰঞ্জনৰ বাবেহে। আমি কোনো ধৰণৰ অন্ধবিশ্বাস সমৰ্থন নকৰোঁ। ৰাজেশ চহৰত কোম্পানীৰ কাম পোৱাৰ বাবে সি চহৰতে ভাড়াঘৰ এটা লৈ তাৰ পৰাই কামলৈ অহা যোৱা কৰে। তাৰ ব্যৱহাৰ পাতিৰ পৰা আদি কৰি সকলোবোৰ ভাল। সি কেনেকৈ ভালদৰে নিজৰ ঘৰখন চলাই নিব পাৰে সেই চিন্তাতেই প্ৰায়ভাগ থাকে। আৰু এজন পুৰুষ হিচাপে মই এইটো বুজিব পাৰোঁ যে এই অনুভৱে কেতিয়াবা কাৰোবাক বহুত অকলশৰীয়া কৰি তোলে। মানুহক কেতিয়াবা এনেকুৱা এজন মানুহৰ দৰকাৰ যাক মনৰ কথাবোৰ খুলি ক'ব পৰা যায়। সেয়া লাগিলে প্ৰেমিকাই হওক বা বন্ধুৱেই হওক। ৰাজেশৰো তেনেকুৱা এজন বন্ধু হ'ল দীপেন। দীপেন অৰ্থাৎ ৰাজেশৰ ৰুমলৈ সোমোৱা তিনিআলিটোৰ ওচৰতে এখন দোকান আছে যাৰ মালিকৰ নাম দীপেন। আৰু তেওঁ ৰাজেশৰ লগত বৰ ভাল। ৰাজেশে দিনটো কাম বন কৰি আহি ৰাতি প্ৰায় ৮টামান বজাত দীপেনৰ দোকান পায়হি। আৰু তাতে অলপ সময় ৰৈ বা আড্ডা মাৰি সি ৰুমলৈ যায় মানে তাৰ ৯টামানেই বাজিছিল। সি সদায় কামৰ পৰা আহি দীপেনৰ দোকানত সোমোৱা তাৰ এটা অভ্যাস হৈ গৈছিল। কিন্তু এদিন নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ সময় সি সোনকালে উঠি মেলি সদায় নিচিনা কামলৈ বুলি ওলাই গৈছিল। ওলাই যাওঁতেই মেইন ৰোডৰ ওচৰত সি সিহঁতৰ গাঁৱৰে এজন খুৰাক লগ পালে। খুৰাজনে তৎক্ষণাত তাক দেখি তাক সুধিলে যে ৰাজেশ কি খবৰ, ভালে আছনে? সিও খবৰ ভাল বুলি উত্তৰ দি আৰু কেইটামান কথা পাতি কামৰ ঠাইলৈ আগবাঢ়িলে। সদায়ৰ দৰে সি হাঁহি ফূৰ্তিৰ মাজেৰে কাম বনবোৰ কৰি যেতিয়া আবেলি প্ৰায় ৬টামান বাজিছিল সি একাপ চাহ খাবলৈ ওচৰৰে হোটেল এখনত ওলাই গৈছিল। এতিয়া সি যোনটো ৰাস্তা দি গৈ আছে বা যোনখন দোকানত গৈ আছে বা তাৰ আশে পাশে মানুহটো বহুত আছিল, কিন্তু তাৰ এইটো অনুভৱ হৈছিল যে তাৰ লগত কোনোবা আছে বা তাৰ পিছফালে কোনোবা আহি আছে। সি এইবোৰ কথা বৰ বেছি পাত্তা নিদি কামৰ ঠাইলৈ আহি কামবোৰ শেষ কৰি বেগটো লৈ নিজৰ ৰুমলৈ যাবলৈ ওলাওঁতেই পিছফালৰ পৰা তাৰ কান্ধত হাত এখন থৈ এটা মাত যে আজি ৰাতিৰ খানাটো মোৰ ফালৰ পৰা দেই, মোৰ ৰুমতেই ব'ল। আচলতে এইটো উদীপ্ত, যিয়ে ৰাজেশৰ লগতে একেলগে কাম কৰে। আৰু তাৰ আজি জন্মদিন হোৱাৰ বাবে ৰাজেশকে ধৰি ২-৪জন আৰু বন্ধুক তাৰ ৰুমতেই ভাত খোৱাকৈ নিমন্ত্ৰণ জনালে। ৰাজেশেও ভালেই পাইছিল, যিহেতু এজন ল'ৰাৰ বাবে কাম বন কৰি আকৌ ৰুমত গৈ ভাত বনাই খোৱাটো বৰ এটা জেমেলা কাম, যাৰ বাবে সি নিজৰ ৰুমলৈ নগৈ ৰাজেশৰ ৰুমলৈকে বাট ল'লে। তাৰপিছত গোটেইকেইটা একেলগে ৰুমত গৈ ফূৰ্তি ফাৰ্তা কৰি ভাত পানী খাই হয় মানে ৰাতি প্ৰায় ৯:৩০ বাজিছিল। আৰু ৰাজেশৰ ৰুমলৈ সোমোৱা সেই তিনিআলিটো পাওঁতে তাৰ ঠিক ১০:৩০ বাজিছিল। বতৰটো অলপ ডাৱৰীয়া আছিল আৰু সি দেখিছিল যে দীপেনৰ দোকানখনো বন্ধ আছিল। তিনিআলিটোৰ ওচৰতে থকা বৰগছজোপা বতাহত বৰ জোৰকৈ হালি আছিল। সি নিজৰ ৰুমৰ ফালে বাট ল'লে। তিনিআলিটো এৰি গলিটোলৈ সোমাই আহিলে আৰু গলিটো সোমাওঁতেই তাৰ এনেকুৱা এটা অনুভৱ হ'ল, ঠিক একে অনুভৱ তাৰ অথনি চাহ খাবলৈ যাওঁতে হৈছিল। তেতিয়া তাৰ ভয় লগা নাছিল কাৰণ তাৰ আশে পাশে বহুত মানুহ আছিল, কিন্তু এতিয়া সেই ঠাইখিনিত তাৰ বাহিৰে আৰু কোনোৱেই নাছিল। সি বৰগছজোপা পাৰ হৈ আৰু অলপ দূৰ আগবাঢ়ি যাওঁতে তাৰ এনেকুৱা লাগিল যে পিছফালৰ পৰাই কোনোবাই তাক ধৰি আছে। সেইখিনিতে এটা ষ্ট্ৰীট লাইট আছে যি অনবৰতে ধিপ ধাপ কৰি আছিল। সি কেতিয়াবা ৰাতি ১-২টা মানতো নিজৰ ৰুমলৈ আহে, কিন্তু এনেকুৱা অনুভৱ তাৰ কেতিয়াও হোৱা নাছিল যি আজি হৈছে। এতিয়া নিজকে সি অলপ সাহস দি আৰু অলপ আগবাঢ়ি গ'ল আৰু গৈ লৈ আগত দেখে যে এটা বহিব পৰা শিলত কোনোবা এজনী মাইকী মানুহ চলি মেলি বহি আছে আৰু তাৰ কাণত পৰে পিছফালৰ পৰা আহি থকা জুনুকাৰ শব্দ। কি কৰিব এতিয়া এইখিনি সময়ত সি? এতিয়া বহি থকা মানুহজনী উঠিব লৈছিল আৰু তাৰ ফালে মুখখন ঘূৰাই চাওঁতেই সি অ' মা বুলি চিঞৰ এটা মাৰি সাৰ পাই গৈছিল আৰু নিজকে সি নিজৰ ৰুমৰ বিচনাখনত পায়। ৰাতিপুৱা ঠিক ৭টামান বাজিছিল আৰু এতিয়া সি ধৰিব পাৰিছিল যে ইমান সময় যি দেখি আছিল সেয়া এটা সপোনহে আছিল। তাৰপিছত অলপ ভয় ভয় লাগি আছিল যদিও সি বিচনাখনৰ পৰা উঠি নিজৰ থাপনাত গৈ পূজা কৰি কামলৈ বুলি সদায়ৰ দৰে ওলাই গৈছিল। এতিয়া সি গেটৰ বাহিৰ হৈ যেতিয়া গলিটো দি মেইন ৰোডৰ ফালে গৈ আছিল, তাৰ চকুত তাৰ সপোনত ধিপ ধাপ কৰি থকা ষ্ট্ৰীট লাইটটোও পৰিছিল আৰু সেই শিলটো য'ত মানুহজনী বহি আছিল, লগতে বৰগছজোপাটো আছেই। তথাপিও সি এইবোৰ মন নিদি যেতিয়া মেইন ৰোড পালেহি তেতিয়া সি গাঁৱৰ সেই খুৰাজনকেই লগ পাইছিল যিজনক সি সপোনত লগ পাইছিল। আৰু খুৰাজনে তাক তৎক্ষণাত দেখি ঠিক সেইদৰে মাত লগালে যিদৰে তাক সপোনত লগাইছিল। ৰাজেশ কি খবৰ, ভালে আছনে? সি অলপ আচৰিত হ'ল আৰু তাৰ মূৰত এইটো খেলালে যে সপোনটোতো এনেকুৱাই দেখিছিলোঁ। তথাপিও এইটোও সি বৰ এটা মন নিদি সি কামলৈ ওলাই গ'ল আৰু দিনটো এইটো কথাই ভাবি থাকিলে আৰু ভাবি ভাবি সন্ধিয়াৰ চাহকাপ খাবলৈও সি ওলাই নগ'লে। আৰু যেতিয়াই সি কাম বন শেষ কৰি ৰুমলৈ আহিবলৈ ওলাইছিলে পিছফালৰ পৰা উদীপ্তৰ মাত যে আজি ৰাতিৰ খানাটো মোৰ ফালৰ পৰা দেই, ওলাবি মোৰ ৰুমতেই। সি এইটো শুনি নিজৰ মনৰ ভিতৰতে বহুত ভয় খালে। তাৰ এনেকুৱা লাগিল যে সি দেখা বেয়া সপোনটো দিঠক হ'বলৈ গৈ আছে। আৰু তেতিয়াই সি উদীপ্তক ক'লে যে মোৰ আজি গাটো বৰ বেছি ভাল নহয়
আজি নালাগে দে, বেলেগ এদিন মোক খুৱাই দিবি। আৰু গা বেয়া হোৱা দেখি উদীপ্তও তাক বৰ বেছি জোৰ নকৰিলে। আৰু 8টামান বাজিত সি কামৰ জেগাৰ পৰা ওলাই আহিলে। ওলাই আহি সি তিনিআলিটো পাই মানে তাৰ 9টামান বাজিছিলে। আৰু সি এইটো লক্ষ্য কৰিছিল যে দীপেনৰ দোকানখন তেতিয়া বন্ধ হৈ আছিল। বতৰটো অলপ ডাৱৰীয়া আছিল, বতাহজাকো বৰ জোৰকৈ বলি আছিল, ঠিক সেই সপোনটোৰ দৰে। অন্য দিনা হ'লে দীপেনৰ দোকান 10টা মানলৈকে খোলা থাকে, কিন্তু সেইদিনাখন তাৰ দোকান 9টা বাজিতেই বন্ধ কৰিলে। আচৰিত নহয়নে? তাৰ এতিয়া অলপ ভয় নলগাও নহয়। দূৰৰ পৰাই দেখিছিল যে ষ্ট্ৰীট লাইটটো ঢিপ ঢাপ কৰি আছে। সি এতিয়া কি কৰিব? উপায়টো নাই, ৰুমলৈ যাবই লাগিব। সেইবুলি সি আগবাঢ়িলে। আৰু যেতিয়া সি গলিটোত সোমাই গৈছিলে, সপোনটোৰ দৰে তাৰ বৰ বেছি ভয় লাগিব ধৰিলে। তাৰ অনুভৱ হ'ল যে কোনোবা তাৰ পিছফালে আছে, বা কোনোবাই তাক ছাইডৰ পৰা চাই আছে। আৰু সি শুনিব পাইছিল যে পিছফালৰ পৰা জুনুকাৰ শব্দ। সি এতিয়া গৈ এটা জেগাত ৰখি গ'ল। আৰু চাওঁ নাচাওঁকৈ সেই শিলটোলৈ চালে, য'ত সপোনত সেই মানুহজনী চুলি মেলি বহি আছিল। সি দেখিছিল যে তাত কোনো নাই। তাৰ এতিয়াও ভয়টো ভাঙা নাছিল, কাৰণ তাৰ পিছফালে জুনুকাৰ শব্দ আহিয়ে আছিল। এতিয়া সি তাত আৰু মূৰ্খৰ নিচিনা ৰখি নাথাকিল। সি হনুমান চালিচাখন পাঠ কৰিলে আৰু দৌৰ মাৰি নিজৰ ৰুমৰ ফালে গ'ল। আৰু ৰুম পাই গেটৰ সন্মুখত ৰখি সি পিছফালে ঘূৰি চালে। ষ্ট্ৰীট লাইটটো ঢিপ ঢাপ কৰা বন্ধ হৈ গ'ল আৰু বতাহজাকো ৰখি গৈছিল। এনেকুৱা বাৰু কেলে হ'ল? সি যেতিয়ালৈকে সেই ৰাস্তাটোত আছিল তেতিয়ালৈকে সেই ষ্ট্ৰীট লাইটটো ঢিপ ঢাপ কৰি আছিল বা বতাহজাক বলি আছিল। কিন্তু যেতিয়া সি ৰাস্তাটোৰ পৰা আহি নিজৰ দুৱাৰমুখ পালেহি, সকলোবোৰ আগৰ দৰে হৈ গৈছিল। সি এতিয়া নিজৰ ৰুমত সোমাই দৰ্জা মাৰি চিধা বিচনা পালেগৈ। সেইদিনাখন তাৰ এনেকুৱা ভয় লাগিছিল যে সি একো নোখোৱাকৈ শুই থাকিলে। হয়ো দিয়কচোন, এনেকুৱা এটা অৱস্থা হ'লে কাৰণো ভয় নালাগিব? য'ত আপুনি ৰাতি সপোনটো দেখে আৰু পিছদিনাখন সেই সপোনটো দিঠকলৈ পৰিণত হয়, ভয়তো লাগিবই। সেই ৰাতিটো তাৰ জীৱনৰ সকলোতকৈ ভয়ানক ৰাতি আছিল। আৰু এই ঘটনা তাৰ মাজতেই আজিও এক ৰহস্য হৈ থাকি গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।